নিশা বেডৰুমত সোমাই বহিলো মাত্ৰ ৱাইফে মোক ক'লে ঘড়ীটো চোৱাচোন কিমান ৰাতি হৈছে। প্ৰথম ৰাতি ৱাইফৰ ইমান সাহসী প্ৰশ্নত মই বিচলিত হৈ পৰিলো। ঘড়ীটোৰ ফালে চাই দেখিলো সময় 12:20 হৈছে। ৱাইফৰ ওচৰত গৈ লাহেকৈ ক'লো, শুনা, মোৰ এতিয়াই বিয়া পতাৰ কোনো ইচ্ছা নাছিল। মোৰ মা দেউতাৰ পচন্দত তোমাক বিয়া পাতিছো, কিন্তু মোৰ কোনো ৰিলেশ্যনশ্বিপো নাই। মই কিন্তু বিয়াৰ কাৰণে মানসিকভাৱে প্ৰস্তুত নাছিল। সেয়ে মই তোমাক সহজে ৱাইফ হিচাপে বা ৱাইফৰ অধিকাৰ দিব নোৱাৰিম। কথাখিনি শেষ হোৱাৰ লগে লগে তাই মোৰ চাৰ্টৰ কলাৰত ধৰি টানি লৈ মোক ক'লে, মোক কি খেলা পুতলা বুলি ভাবিছা নেকি? পচন্দ হোৱা নাই, বিয়া পাতিবৰ ইচ্ছা নাছিল, এইবিলাক আগতে ক'ব পৰা নাছিলা? নিজৰ মা দেউতাৰ কথা ৰাখিবৰ কাৰণে মোৰ সকলো আশা সপোন কিয় বলিদান দিব লাগে? কথা ক'বলৈ আহিছো, বিয়া পতাৰ ইচ্ছা নাই, এইখিনি মোক আগতে ক'লে মই মোৰ পক্ষৰ পৰা কেঞ্চেল কৰি দিলো হয়। মা দেউতাৰ প্ৰতি ভণ্ড ভক্তি শ্ৰদ্ধা দেখাব গৈ মোৰ জীৱনটো কিয় নষ্ট কৰিলে? মইতো তোমাৰ একো ক্ষতি কৰা নাছিলো। এতিয়া মই যি ক'ম সেইদৰে সকলো হ'ব। আণ্ডাৰষ্টেণ্ড? এইখিনি কৈ কলাৰৰ পৰা এৰি দিলো। তাৰপিছত আকৌ ক'লো, যি হ'বৰ হৈ গ'ল, দিব নালাগে ৱাইফৰ অধিকাৰ। যোৱা তলত গৈ শোৱা, একেবাৰে বিচনাত শুব নোৱাৰিম। হৈ মোৰ গাৰুটো ফ্ল'ৰত দলিয়াই দিলে। মই বাধ্য হৈ তলতে শুই দিলো আৰু মনে মনে ভাবিলো, কেনে গুণ্ডি ছোৱালীৰে বাবা, এনে ছোৱালী জীৱনত দেখা নাই। মোৰ জীৱন শেষ, নেমু টেঙা চেপা দি চেপিব কিজানি। তলত শুই টোপনি অহা নাই, কেতিয়াও ফ্ল'ৰত শোৱা অভ্যাস নাই, কিন্তু আজি নিজৰ মন নোহোৱাকৈ বিয়া পতাৰ কাৰণে ফ্ল'ৰত শুব লগা হৈছে। ইফালে মহে দাবি দিব খোজে, ইছ আৰু সহ্য নহয়। এনেকৈ থাকোতে কেতিয়া জানো টোপনি আহি গ'ল গমেই নাপালো। হঠাৎ সাৰ পাই দেখিলো মোৰ গাত কম্বল আৰু কাষতে গুড নাইট জ্বলোৱা আছে। মনটোত অলপ শান্তি পালো। চোৰ হ'লেও মানুহ ভাল, মনত দয়া মায়া আছে। নেক্সট ডে টোপনিৰ পৰা উঠি দেখিলো টেবুলত ব্ৰেকফাষ্ট ৰখা আছে। ব্ৰেকফাষ্ট কৰি ৰুমত বহি মোবাইল টিপি আছিল। হঠাৎ ৱাইফ আহি ক'লে, ঐ, সকলোৱে শোৱাৰ বাবে তোমাক অপেক্ষা কৰিছে আৰু তুমি ইয়াতে সোমাই আছা, এতিয়াই তললৈ আহা। এইখিনি কৈ মোৰ ওচৰলৈ আহি কাণৰ কাষত ক'লে, নে শোৱাখিনি ৰুমত লৈ আহিম। মই হাৰ্ট এটেক হোৱাৰ পৰা বাচিলো। মই ভাবিছিলো এইবাৰো কলাৰত ধৰি তললৈ টানি লৈ যাব, কিন্তু নাই, ওলোটাটোহে হ'ল। তাই কি মোৰ প্ৰেমত পৰি গ'ল নেকি? কথাখিনি ভাবি তাইৰ ফালে চাই আছিল। ৱাইফটো মোৰ হেভি সুন্দৰী। ৰাতিটো ভাবিছিলো হিটলাৰ, এতিয়া দেখিছো নহয়, মায়াময়। এইবাৰ মই তাইৰ প্ৰেমত পৰি গ'লো। নিজে নিজকে ক'লো, বেটা, তই তোৰ হিটলাৰনী ৱাইফৰ প্ৰেমত পৰি গ'লি। হঠাৎ এটা শব্দ শুনা পাই সপোনৰ পৰা বাস্তৱত আহিল। দেখিলো ৱাইফে ফ্ল'ৰত পৰি চকু বন্ধ কৰি আছে। ভাবিলো পাগলীটোৱে কিজানি বহুত দুখ পালে। দৌৰি গৈ টানি তুলিব খুজিলো। এনেতে তাই লাহেকৈ ক'লে, কেনে মানুহ তুমি? মইতো মুখ মেলি চাই থাকিলো। তাই মোৰ মুখত আঙুলি এটা ভৰাই দিলে। মই ক'লো, মই কি কৰিলো? তাই ক'লে, মই পঢ়ি গৈছো, কোলাত লৈ বিচনাত নলৈ হাতত ধৰি টানি আছা। লগে লগে মই কোলাত লৈ গৈ বিচনাত শুৱাই দিলো। লগে লগে মোক জোৰকৈ সাবটি ধৰি ক'লে, ইচ্ছা হয় গোটেই জীৱন এনেকৈ ধৰি থাকিম, কিন্তু তুমিতো মোক পচন্দই নকৰা। এইবুলি কৈ তাই দীৰ্ঘ নিশ্বাস ল'লে। মোৰ বুকুৰ ভিতৰত যেন এজাক ধুমুহা গ'ল। মোৰো ক'বলৈ বহুত ইচ্ছা গৈছিল, কপালত চুমা এটা দি, পাগলী, তোমাক মই ভাল পাই পেলাইছো, কিন্তু নোৱাৰিলো। ভাৱনাৰ সাগৰত ডুব গৈ থাকোতে তাই মোক বিচনাত ঠেলি দি দৌৰি পলালে। মই ভাবিলো তাইতো দুখ পাইছিল, যাৰ কাৰণে মই কোলাত আনিছিলো, কিন্তু বুজিব আৰু বাকী নাথাকিল। এইবাৰো মোক বোকা বনাব। পাগলীজনীৰ লগত এনেকৈ থাকোতে 2 বছৰ পাৰ হৈ গ'ল। এতিয়া দুয়োজনকে এৰি একো ভাবিবই নোৱাৰো। মোৰ পাগলীজনী এতিয়া গৰ্ভৱতী, সেয়ে খুব যত্নৰ প্ৰয়োজন তাইৰ। আজি প্ৰসৱৰ ডেট দিছে ডক্টৰে। মই অফিচত আছিলো। হঠাৎ দেউতাৰ ফোন পাই দৌৰি গ'লো হস্পিটাললৈ। গৈ শুনিলো আমাৰ ঘৰ পোহৰ কৰিবলৈ আহিছে এটি সৰু ৰাজকন্যা। কিন্তু মোৰ পাগলীজনীৰ কোনো খা খবৰ নাই কিয়? ভয়ত আতংকিত হৈ উঠিলো। বহুতৰ মুখত শুনিছো সন্তান জন্ম দি বহুতৰে মা মাৰা যায়। সেই ভয়তে সন্তান ল'ব খোজাই নাছিল, কিন্তু পাগলীজনীয়ে নামানে। তাই হেনো লাগিব। তাইৰ ইচ্ছা পূৰণ কৰিব গৈ আৰু ভাবিব পৰা নাছিল। কেবিনৰ ফালে দৌৰি গৈ দেখিলো সন্তানটো হাত ভৰি লৰাই খেলি আছে, কিন্তু পাগলীটো চকু বন্ধ। তাইৰ নিশ্বাস আছে নে নাই সেইটো চোৱাৰ ধৈৰ্যও মোৰ নাছিল।
সেয়ে তাইক সাৱটি ধৰি জোৰকৈ চিঞৰি দিলোঁ। লগে লগে কাণত ব্যথা অনুভৱ কৰিলোঁ। মূৰ দাঙি দেখিলোঁ পাগলীজনীয়ে লাহেকৈ কাণত কামুৰি দি কৈছে, কি ভাবিছিলা তোমাক অকলে এৰি গুচি যাম? নেভাৰ। মই গুচি গ'লে তোমাক জ্বলাব কোনে? ময়ো তাইক জোৰকৈ সাৱটি ধৰি ক'লোঁ, বহুত ভাল পাওঁ তুমি অবিহনে জীয়াই থাকিব নোৱাৰিম। কথাখিনি কৈ থাকোঁতে কিয় জানো চকুৰে পানী বৈ আছে। তাই ক'লে, কিয়? তুমিতো মোক পচন্দই নকৰা, নহয় জানো? ABCD ফলাখনৰ প্ৰথম আখৰে কিন্তু 1ৰ পৰা 999লৈ এই ব্যৱহাৰ নহয়, 1000ত গৈ এই ব্যৱহাৰ হয়। ফলাখনৰ প্ৰথম আখৰ হোৱাৰ পিছতো 999 বাৰ ৰ'ব লগা হৈছে। সেয়ে এবাৰ ভাবকচোন, যদি বিয়াৰ পিছত প্ৰথম নিশাই তাই মাৰ ঘৰলৈ যাওঁ বুলি ক'লে হয়, এইখিনি মৰম জানো পালে হয়? ছোৱালীসকলৰ এটা স্পেচিয়েল শক্তি আছে, নিজৰ মানুহজনক ভালো কৰিব পাৰে, বেয়াও কৰিব পাৰে। আশা কৰোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু নতুন নতুন ভিডিঅ' চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ ইমানেই, ধন্যবাদ।